Welcome back to my YouTube channel Save Life Associates. আজি মই গোলাঘাটৰ পৰা আহি ৰাণী গাইডলাইনৰ দেশ নগা ভূমিত পঢ়ি দিলোহি। এয়া ডাৱৰ। ৰাণী গাইডলাইনৰ আছিল এগৰাকী বিদুষী নাৰী, স্বাধীনতা যুঁজাৰু, পদ্মশ্ৰী এৱাৰ্ডেড আৰু হিন্দুত্বক তেওঁ বহুত প্ৰচাৰ কৰিছিল সেই সময়ত, ব্ৰিটিছ অহাৰ সময়ত, কাৰণ তেতিয়া খ্ৰীষ্টান ধৰ্মৰ চাৰিওফালে বেৰি ধৰিছিল। তেওঁ নগাভূমিৰ লগতে আৰু বাকী 6খন পাহাৰীয়া ৰাজ্যক তেওঁ হিন্দুত্বৰ প্ৰতি যথেষ্ট আকৰ্ষিত কৰিছে। যিসকলে মই এই ভিডিঅ'টো যিসকলে নগা পাহাৰলৈ অহা নাই, নাগা হিলছলৈ অহা নাই, তেওঁলোকৰ ওপৰত ভিত্তি কৰি বনাইছোঁ। তেওঁলোকেও আনন্দ লওক, জীৱনৰ সংগ্ৰামৰ মাজতে অকণমান সুখ লওক। জীৱন সংগ্ৰামৰ মাজত যদি অকণমান সুখ লয় আপোনালোকে, সেইকণ সুখে আকৌ আপোনালোকক বহু দূৰ সংগ্ৰাম কৰিবলৈ, জীৱনটো বহু দূৰ আগুৱাই যাবলৈ প্ৰেৰণা দিব। দিনৰ পাছত যেনেকৈ ৰাতি হয়, ৰাতিৰ পাছত যেনেকৈ দিন হয়, জীৱনৰো তেনেকুৱা ধৰণৰ থাকে। কেতিয়াবা দুখ আহে, কেতিয়াবা সুখ আহে, কিন্তু দুখো স্থায়ী নহয়, সুখো স্থায়ী নহয়। দুখৰ পাছত সুখ আহিব, সুখৰ পাছত দুখ আহিব। আমাৰ কৰ্তব্যখিনি হৈছে আমি জীৱনটোক উপভোগ কৰা। এয়া দুখৰ মাজতে হওক, সুখৰ মাজতে হওক। আৰু এই জীৱনটোক উপভোগ কৰিবলৈ কেতিয়াবা নিৰিবিলি স্থানত আহিব লাগে। এয়া নগাভূমি কহিমাই হওক বা অন্য ভাৰতৰ বাহিৰৰ বা ভাৰতৰ ভিতৰত চাবলগীয়া টুৰিষ্ট প্লেচবিলাকেই হওক। আপোনালোকৰ আজি মই শনিবৰীয়া বজাৰলৈ আহিছিলোঁ, ৰজাবাহৰ। আহি ভাবিলোঁ অকণমান আপোনালোকক আনন্দ দিওঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকক মই আৰু বহুত আনকমন, ইউনিক, আনডিস্কভাৰেবল মই আপোনালোকক ভিডিঅ' দিম, দেখুৱাম। এয়া পাহাৰলৈ উঠা পথটো অকণমান আপোনালোকক মই দেখুৱাই দিছোঁ। যথেষ্ট ওপৰলৈ আহিলোঁ। অলপ ওপৰলৈ গ'লেই বস্তি আছে, কিন্তু ভয়ো লাগে। চব কিমান আপোনাৰ নামনিলৈ গৈছে, আৰু অলপ মই আপোনালোকক আগুৱাই দেখাইছোঁ। মই প্ৰথমতে কৈছোঁ যে এই ভিডিঅ'টো মই যিসকল মানুহ, যিসকল পাহাৰলৈ অহা নাই, সেইসকলৰ কাৰণেহে মই বনাইছোঁ। আৰু তেওঁলোকক মই নেদেখা ছবি কিছুমান দেখাব বিচাৰিছোঁ। ইয়াত আপোনাৰ ঝুম খেতি কৰে। ঝুম খেতি কৰিলে এনেকৈ ঘৰ বনাই লয়। এইটো পাম বুলি কয় সাধাৰণতে। এইটো বহুত খাৱৈ বা এইবিলাক কলগছ, পাহাৰীয়া কল খাবলৈ বিৰাট সোৱাদ, বিৰাট মিঠা। হিমালয়ৰ দৰে ইয়াতো এই ডাৱৰবিলাকে চুই থাকে পাহাৰবিলাক। ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব পাছৰ আপডেটৰ কাৰণে। এয়া গাড়ী এখন আহি আছে। এনেকুৱা গাড়ী পাহাৰত এনেকুৱা ইমান ৰাফ ৰ'দত উঠি যায়।
এইখন মোৰ কৈলাশলৈ যোৱা ভেলীখন। চাই থাকিব মোৰ ইউটিউব চেনেল ছেভ লাইফ এছ'চিয়েটছ। থেংক ইউ।